তোৰ ভালনে? মোৰ যে গাটো বৰ বেয়া জাননে? ইহঁতৰ ঘৰত সকাম এখন খাই পিনি কচু এটাৰ ঘৰত সকাম এখন খাই পিনি মই ইমান হাগনি হ'ল। হাগনি হোৱাৰ পিছত জ্বৰ হ'ল। জ্বৰ হোৱাৰ পিছত একদম মাথা কামনি পিছত একদম মানে কৈছোঁ নহয়, মই থাকিব নোৱাৰাকৈ চকুকেইটা বিষ হ'ল। বিষ হোৱাৰ পিছত মোক কাহৰ পিছত মাতটো ভাঙি থাকিলে। গম পালি? এতিয়া দেখিছ নে, শুনিছ নাই বাৰু কেনেকুৱা হ'ল? সেইটো কাৰণে স্কুল অহা নাছিলোঁ আকৌ। হয় নি? তোক কিন্তু তেনেহ'লে তোৰ ওচৰলৈ যাব নোৱাৰি দেই। কৰোণা দিনত মানুহে তোক কিন্তু কৰোণা বুলিয়ে ক'লেহেঁতেন। আজিকালি আৰু জ্বৰ পানী লগা বুলি ক'লে একেবাৰে মাত চাত ভাঙিয়ে যায়, গম পাইছনে? মোৰ মাতটো ভঙা হৈ আছে, গম পাইছ? মোৰ পানী লাগিছিলে নহয়, পানী লাগিছিলে, তাৰপৰা এতিয়া ভাল হ'ল বাৰু। মায়ে মুচি দিব কয়, সেইকাৰণে মুচি দিওঁ, তেতিয়া ভাল হৈছে বাৰু। সেইটোৱে, গম পাইছ? আজিকালি যে বৰ বেয়া এই ফাগুণ মাহ নহয় জানো বাৰু? ফাগুণ মাহ হোৱাৰ কাৰণে গোটেই বতাহ বলি একদম বেমাৰখন আনে, গম পাইছ? মায়ে মোক কয় বাহিৰলৈ নাযাবি, নেখেলিবি। মই অকণ নেখেলাকৈ নোৱাৰো অকণমান খেলিবই লাগে, হয় নাই বাৰু? কচোন বাৰু, ইমানকৈ বাৰু পঢ়িয়ে থাকে নি বাৰু মানুহে? অকণমান খেলা ধূলাও কৰিব লাগিব, হয় নাই বাৰু? তই ঠিকে কৈছ। অকল পঢ়ি থাকিলে মাথাটো দেখোন বৰ বিষাব, হয় নাই বাৰু? অকণমান খেলিলেহে ভাল লাগিব। মইনো কাৰ লগত খেলিবি আৰু? মই আৰু হস্পিটেলত আহিলেহে খেলিব পাওঁ। একেৰাহে ঘৰ ভিতৰতে সোমাই টিভিটো চাই মোৰ মাতটো ভাঙি গ'ল আৰু, গম পাইছনে? আৰু কিনো কবি আৰু, উপায় নাইকিয়া হ'লো। তাকেহে পাই, কিনো কৰিবি আৰু। কচোন পৰীক্ষালৈ বুলি একো পঢ়াই নাই। সেই পৰীক্ষা দিলোঁ, এটা পৰীক্ষা, তাৰপৰা এইকেইটা দিব নোৱাৰিলোঁ নহয়, জানো নাই? ভালেই হ'ল দেই, দিব নোৱাৰিলোঁ। এপ্লিকেশ্যন এখন দি দিম, এনেও ফেলহে কৰিম, আকৌ একেটা বছৰতে পঢ়িমেই যেতিয়া। মোৰ পৰীক্ষাকেইটা বেয়া হোৱা নাই, ভালেই হ'লে 20 তাৰিখে পৰীক্ষা হ'ব আকৌ। এইকেইটা বাৰু যোৱাকেইটা বেয়া হোৱা নাই, গোটেইকেইটা নম্বৰ পাম বুলিয়ে ভাবিলোঁ। 100 ভিতৰত 100য়ে পাম, কিন্তু হ'লেও বাৰু ক'ৰবাত বাগান বোলে ঠিকনা নাই নহয়। তাকেহে পাই, তহঁতৰহে দিন আৰু। মোৰ যে আজি পৰীক্ষাটো দিম বুলি ভাবিলোঁ, বাইদেৱে ক'লে তই এনেকৈ পৰীক্ষা দিব নোৱাৰ, তই ঘৰলৈ যাব লাগিব, গৈ লৈ পিনি এখন দৰখাস্ত লিখি আনিব লাগিব, তাৰপৰাহে তই পৰীক্ষা দিব পাৰিবি। সেই বুলি ক'লে নহয়। মই এতিয়া যাওঁগৈ দেই, তই থাক আৰু, তই পৰীক্ষাকেইটা ভালকৈ দিবি আৰু, তই চোকা ছোৱালী, তই ভালকৈ পাছ কৰিবি। মই গেধা ল'ৰাটো পৰীক্ষা নিদিলোঁ, ভালেই কৰিলোঁ দেই। তেনেকুৱা গেধা চোকা বুলি কৈ নাথাকিবি আকৌ। মোৰ লাজে লাগে পাই, হ'লেও বাৰু যিমানেই হ'লেও যিখিনি পঢ়োঁ সেইখিনি ভালেই হয় বাৰু। এতিয়া হ'ব দে তেনেহ'লে, তই যাগে যা, দৰখাস্তখন কাইলৈ আহি দি দিবি। এইকেইটা পৰীক্ষা দি দিলে তই পাছ কৰিবও পাৰ। হ'ব, যাওঁগৈ দে, ময়ো যাওঁগৈ, তয়ো যাগে যা।